যোৱাকালি ৰাতি আমাৰ চিৰাং দুৱাৰ 14 আৰু বাওখুংগ্ৰী সমষ্টি দুটা সমষ্টিত অলপ গণ্ডগোল হৈছে বুলি আমি শুনিছোঁ ৰাতি সময়ত। তেওঁলোক সেইটো UPPLৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাৰ গাড়ীটো অফিচ আৰু গাড়ী ভাঙাই দিছে বুলি আমি গম পাওঁ। আৰু সেইফালে চিৰাং দুৱাৰত আমাৰ BPFৰ কৰ্মীক UPPLৰ কেইজনমান ল'ৰা আহি পেলাই মাৰিছে, সেইটো আমি গম পাওঁ। মুঠতে আমি আপিল কৰিছোঁ যে প্ৰশাসনে ঠিকমতে দায়িত্ব লৈ পেলাই কাম কৰক। কাম কৰাটো আমি বিচাৰোঁ যাতে একো ভাইলেন্স নহয়। যোৱাকালি যি হৈ গ'ল মুঠতে ছেকেণ্ড টাইম আৰু যাতে এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে মই প্ৰশাসনক মই আপিল কৰিছোঁ। আৰু যিসকলে এই কামত লিপ্ত হৈ আছে এনেতো আইডেণ্টিফাই হৈছে, ইহঁতক জনাইও দিছোঁ প্ৰশাসনক। সেই হিচাপত দায়িত্ব লৈ পেলাই নিশ্চয় ইহঁতৰ ওপৰত একশ্যন ল'লে আমি ভাল পাম। কথা সেইটোৱে। আৰু আমি আজিলৈকে 40টা সমষ্টিত যিখিনি মই ঘূৰি পেলাই দেখিবলৈ পাইছোঁ, BPF দলৰ প্ৰতি সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মই দলৰ প্ৰেছিডেণ্ট হিচাপে মই সকলো জাতি জনগোষ্ঠীক মই আশ্বাস দিছে যে আপোনালোকে যি সমস্যা লৈ পেলাই বা যিবিলাক ইছ্যু বা যিবিলাক সমস্যা লৈ আশা কৰি আমাক দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, মই গোটেই সমস্যাৰ ওপৰত চৰকাৰ হোৱাৰ পিছত সমাধানৰ ক্ষেত্ৰত আমি সহায় কৰিম। আৰু যিমান পাৰে মই সমাধান কৰি যাব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। সকলো জাতি জনগোষ্ঠীৰ যিখিনি নিজাববীয়া জাতীয় ইছ্যু আছে ইয়াৰ ক্ষেত্ৰত মই আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰতো ক'বই নালাগে, আগতকৈ আমি আৰু বেছি ভালকৈ কাম কৰিম। যোৱা 15 বছৰত আমি এডুকেশ্যন ছেকশ্যনতে হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক, ইৰিগেশ্যনে হওক বা হেল্থ ডিপাৰ্টমেণ্টে হওক, মুঠতে আগৰ আমি 15 বছৰত যিখিনি কাম কৰিছে ইয়াতকৈ আমি ডাবল আৰু বেছি ভালকৈ ছিষ্টেমেটিক আমি কাম কৰি যাম। সকলো ডিপাৰ্টমেণ্ট, কালচাৰ হওক, স্পৰ্টছ হওক, মুঠতে প্ৰত্যেক ডিপাৰ্টমেণ্টত আমি আমাৰ যিখিনি ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত আমি যেনেকৈ আগত কৰিছিলে ইয়াতকৈ আমি বেছি ভালকৈ আমি কাম কৰিম। আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমাৰ ইস্তাহাৰ 3-4 দিনৰ ভিতৰত মুকলি কৰিম। আমি এই ইস্তাহাৰত স্পষ্ট লিখা আছে BPF দলে যদি চৰকাৰ বনায়, চৰকাৰ বনোৱাৰ পিছত আমি কি কাম কৰিম ৰাইজৰ কাৰণে, এইখিনি গোটেই কথা স্পষ্ট লিখা আছে। এই ইস্তাহাৰ যেতিয়া ওলাব তেতিয়া আৰু আমাৰ BTC বাসী ৰাইজে আৰু বেছি স্পষ্ট হ'ব। কথা সেইটো আমাৰ একো ক্ষতি নহয়, বা ক্ষতিও কৰিব নোৱাৰে। আৰু ভোটাৰ ৰাইজে এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনটো হ'ব নালাগে। আমি আছোঁ, ৰাইজে বিচাৰে শান্তিপূৰ্ণ ইলেকশ্যন হোৱাটো বিচাৰে আৰু আমিও বিচাৰিছোঁ যাতে যোৱাকালি যি হৈ গ'ল ছেকেণ্ড টাইম থাৰ্ড টাইম যাতে এনেকুৱা হ'ব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়া নিজৰ UPPL সদস্যসকলক বা কৰ্মীসকলক কণ্ট্ৰল কৰক। আমাৰতো কণ্ট্ৰল আছে, কোনো প্ৰব্লেম নাই, কোনো ইম'শ্যন কাম কৰিব দিয়া নাই। মই মুঠতে পিচফুলি ৰাইজৰ মাজত সোমাই পেলাই ভালকৈ কাম কৰিবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিয়া আছে। আৰু আমাৰ ফালৰ পৰা কোনো চিন্তা কৰিব নালাগে, সকলো শ্ৰেণীৰ মানুহে ভোট দান কৰিবৰ কাৰণে মানে যি পৰিৱেশ লাগে এই পৰিৱেশটো আমি দিব পাৰিম। কথা সেইটো দেই। থেংক ইউ।